সকলোকে নমস্কাৰ জনাই আজি এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। যদিহে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰিব আৰু তেন্তে মোৰ ভিডিঅ'টো চাই থাককচোন। কাৰণে মই লৈছোঁ দুটা পিঁয়াজে চুলি সৰা বন্ধ কৰে, নতুন চুলি গজাত সহায় কৰে। পিঁয়াজত ছালফাৰ পোৱা যায় যিয়ে চুলি ছিঙা চুলি ফটা বন্ধ কৰাত সহায় কৰে আৰু লগতে চুলি গুৰি মজবুত কৰে। আৰু মই পিঁয়াজৰ লগত জবা ফুলৰ পাত কেইখিলামানো লৈ লৈছোঁ আৰু ফুল দিছোঁ। ফুলটোৱে আমাৰ চুলিৰ কণ্ডিশ্যনাৰ কাম কৰে। জবা ফুলৰ গুণৰ ওপৰত মই এটা ভিডিঅ' দিছিলোঁৱেই বাৰু, যিসকলে চোৱা নাই চাব। জবা ফুলে আমাৰ চুলি কণ্ডিশ্যনাৰ কৰে, লগতে চুলি মিহি কৰে আৰু ফটা বন্ধ কৰে। এতিয়া মই পিঁয়াজখিনি ভালদৰে কুটি মিক্সিত পিচি ল'ম। ভিডিঅ'টো এয়া মই পিঁয়াজখিনি কাটি ল'লোঁ। এতিয়া মই ভালদৰে মিক্সিত পিঁয়াজখিনি পিচি ল'ম। লগতে জবা ফুলৰ পাত আৰু ফুলো দি দিছোঁ। সেয়া এতিয়া ভালদৰে মই পেষ্টখিনি ভালদৰে মিক্সিত পিচি ল'লোঁ। এই পেষ্টখিনি ভালদৰে মই চেকনিৰ সহায়ত ৰসখিনি চেপি লওঁ। মই পিঁয়াজৰ ৰসখিনি চেকনিৰ সহায়ত ভালদৰে চেকি ল'লোঁ। এতিয়া মই এই পেষ্টখিনিত তেল ব্যৱহাৰ কৰিম। বহুতে পিঁয়াজৰ গোন্ধ বেয়া পায়, সেইকাৰণে মই তেল ব্যৱহাৰ কৰিম। মই ব্যৱহাৰ কৰিছোঁ এইটো অনিয়ন অলিভ অইল। ইয়াতে মই তেল দি দিম দুটোপালমান দি দিছোঁ। এয়া এতিয়া মই ভালদৰে সানি লৈছোঁ তেলখিনি যাতে গোটেই পেষ্টখিনিত ভালদৰে লাগি যায়। এতিয়া মই এই পেষ্টখিনি ভালদৰে এয়া মই চুলিখিনি এনেকৈ ভালদৰে ফনিয়াই লৈছোঁ দুভাগ কৰি লৈ। কালি মই চুলিখিনি ধুই ৰাখিছিলোঁ এই হেয়াৰ পেকটো সানিম বুলি ভাবি। এই হেয়াৰ পেকটো লেতেৰাকৈ চুলিত লগালে কোনো ধৰণৰ ভাল ফল নাপায়। লেতেৰাকৈ লগাব নালাগে। এনেকৈ মই ধুনীয়াকৈ ভাগ কৰি লৈছোঁ। তাৰপিছত মই হেয়াৰ পেকটো চুলিত লগাম। এনেকৈ মই কপাহ লৈছোঁ। কপাহটো ভালকৈ গোটা কৰি হেয়াৰ পেকটো চুলিত লগাম। এনেকৈ লৈ লৈছোঁ। তাৰপিছত চুলি প্ৰথমে মই এয়া গুৰিত সানিছোঁ। এনেকৈ গুৰিত লগাব। এনেকৈ আগতো লগাব। মই মোবাইলটোৰ পৰা ভালকৈ দেখাব পৰা হোৱা নাই। এনেকৈ গুৰিত লগাই ল'ব। দেখিছে নহয় মই ভাগ কৰি লৈছোঁ। এনেকৈ মই চবতে সানি দিছোঁ। আমি নৰ্মেলি যেনেকৈ চুলিত তেল লগাওঁ তেনেকৈয়ে লগাব পাৰে। কপালখনতো অকণমান গুৰিখিনি লগাই দিছোঁ যাতে নতুন চুলি গজিব পাৰে। পিঁয়াজেনো চুলিত গজায় ন, সেইকাৰণে মই লগাইছোঁ।
এয়া মই আজি এই চুলিখিনি মানে কাইলৈহে ধুম, আজি নুধুম। আজি মই গোটেই ৰাতিটোৰ কাৰণে লগাই থৈ দিম। আপোনালোকে এনেকৈ লগাই পিনি ৰাতিটো থৈ দিব, পিছদিনাখন শ্বেম্পু কৰি ধুই দিব। এনেকৈ সপ্তাহত 2-3 দিনমান চুলিত লগাই থাকিবচোন, চুলিখিনি বহুত ভাল হয়। আৰু লগতে যে মই কৈছিলোঁ ইয়াত জবা ফুল দিছিলোঁ বুলি, জবা ফুলে আমাৰ চুলিখিনি বহুত ভাল কৰে। আপোনালোকে আগতে মানে মই এইটো জবা ফুলৰ পাত আৰু এটা মানে ভিডিঅ' দিছিলোঁৱেই, যদি চোৱা নাই চাব। জবা ফুল আমাৰ বহু মানে চুলিৰ কাৰণে বহু ভাল আৰু মানে জবা ফুলখিনি। কণ্ডিশ্যনাৰ মই নকৰোঁৱেই, জবা ফুল মই মানে জবা ফুল আৰু পাত চুলিত লগাই থাকোঁ যে, সেইকাৰণে মই আকৌ এক্সট্ৰাকৈ এটা কণ্ডিশ্যনাৰ ইউজ নকৰোঁ। কেমিকেল থকা বস্তু মই তেনেকৈ ইউজ নকৰোঁৱেই। নেচাৰেলি যিখিনি ঘৰতে মই পাওঁ সেইখিনি বস্তুৱে মই চুলিত ব্যৱহাৰ কৰোঁ। আৰু সেইবাবে মই আপোনালোককো দেখাইছোঁ। দেখিছে মোৰ লগাই হৈছেগৈ। এতিয়া মোৰ অকণমান এনেকৈ বাকী আছেগৈ, এইকণ মই চুলিৰ আগকেইটাত অকণমান ভালদৰে লগাই দিম। এয়া এনেকৈ সানি দিছোঁ। এয়া দেখিছে নহয়, মই আগকেইটাত বেছিকৈ লগাইছোঁ। এতিয়া এনেকৈ লাহে লাহে সানিব চুলি আগটো, যাতে চুলিখিনি সৰি নাযায়, সেইটোলৈ চাব। এয়া এনেকৈ মই লাহে লাহে চুলি আগটো সানিছোঁ। এয়া দেখিছে নহয়, এয়া মোৰ লগাই হৈছেগৈ। এনেদৰেই সপ্তাহত লগাই থাকিব, বহুত ভাল ফল পাব দেই। এয়া এতিয়া মই চুলিখিনি অকণমান দেৰিৰ কাৰণে মেলি ৰাখিম। মোৰ লগাই হৈ গৈছে। এতিয়া চুলিখিনি ইমান ভাল লাগিছে নহয়। বহুত ঠাণ্ডা ঠাণ্ডা লাগিছে। এয়া মোৰ লগাই হৈ গৈছে। মই দেখুৱাইছোঁ পিছফালটো, ৰ'ব। এয়া দেখিছে নহয়। এতিয়া মই চুলিখিনি 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে চুলিখিনি মেলি ৰাখিম, বান্ধি নিদিওঁ। কাইলৈ মই ধুই দিম। আৰু এনেকৈ এই ঘৰতে পোৱা বস্তুবোৰ এয়া দেখিছে নহয়, মই চুলিখিনি মেলি ৰাখিছোঁ। 1 ঘণ্টামানৰ কাৰণে মেলি ৰাখিম এনেদৰে। কাইলৈ মই ধুই দিম, আজি ৰাতিটো থৈ দিম। আৰু এনেকৈ আপোনালোকে মই দিয়া ৰেমেডিটো ব্যৱহাৰ কৰিবচোন, বহুত ভাল ৰিজাল্ট পাব। যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোক সকলোৱে চাব, মোক মৰম দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। বাই বাই।